Welcome to my YouTube channel Ontor vlog guys. আজি এটা নতুন শিৱৰাত্ৰি ভ্লগৰে আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব মজা লাগিব মই ইমান প্ৰপাৰলি ক'ব নোৱাৰোঁ ভাল লাগিব নে বেয়া লাগিব হ'লেও আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া আমি যাই আছোঁ হেৰিত আমাৰ মঙ্গলদৈ শিৱ মন্দিৰত যাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ গাইজ আমি আহিলোঁ এই নদীৰ এই ৰাস্তাটোৰে চাওকচোন গাইজ নদীত কিমান এটা পলিউশ্যন কৰিছে মানুহবোৰে কি পানীৰ সময়ত এনেকুৱা অভাৱ হ'ব কি মানুহে পানীৰ কাৰণে মৰি যাব চাওকচোন এটা নদীত ইমান এনেকুৱা পলিউশ্যন কৰিছে চাওক কেউফালে পলিউশ্যন ইয়াৰ নদীৰ পানী এতিয়া মানুহে খাব পাৰিবনে এই মানুহবোৰ অলপমান সতৰ্ক হ'ব লাগে আৰু পানীত এনে আৰু এই জাবৰ জোথৰবোৰ পানীত পেলোৱাতকৈ মিউনিচিপালিটিৰ গাড়ীত দিব থ'লে কি হয় আৰু এইবোৰ পানীত এতিয়া পেলাইছে ইয়াতে মাছবোৰ মৰিছে তাৰ বাহিৰে আৰু কি হৈছে মানুহৰ বেমাৰ হৈছে এই আৰু মানুহৰ কি ক'ম আৰু আজিৰ দিনৰ মানুহ অলপ কমে থাকে বুলি ক'ব পাৰি আৰু গাইছ ইয়াতে এতিয়া শিৱ মন্দিৰৰ এই ৰোডটোত আহি পাই গ'লোঁ ওচৰে পাজৰে এই দোকানবোৰ এনেকৈ বহে আৰু এই মন্দিৰটো নতুনকৈ বনাইছে এইটোৱে হ'ল শিৱ মন্দিৰটো আৰু ইয়াতে এনেকৈ সোমাই আহিলোঁ আৰু ইয়াতে চাকি দিবৰ কাৰণে এনেকৈ ৰৈ আছোঁ আৰু ধুনীয়াকৈ চাকিটো দি ল'লোঁ আৰু এনেকৈ নন্দীৰ কাণত আহি কিবা কিবি ক'লোঁ আৰু মোৰ মনৰ কামনা যাতে পূৰণ হয় তাকে এনেকৈ কৈয়েই ভিতৰলৈ আকৌ শিৱ মন্দিৰলৈ আহি গ'লোঁ আৰু ইয়াতে ধুনীয়াকৈ চাকিটো দি লওঁ গাইছ ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ মই আৰু এতিয়া আপোনালোকক বাকী ইয়াতে কি আছে কেনেকুৱা কি ডেক'ৰেশ্যন কৰিছে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো এৰি নাযাব শেষলৈ চাই থাকিব এই ভিডিঅ'টোত চাগে প্ৰেংকো হ'ব পাৰে কিছুমান গতিকে শেষলৈ চাই থাকিব আৰু গাইছ অলপমানটো দেখুৱাইছোঁ এইখিনি আৰু এনেকুৱা চিম্পুল এটা পেণ্ডেল দি ইয়াতে এনেকৈ ডেক'ৰেশ্যন কৰিছোঁ আৰু ধুনীয়াকৈ এনেকৈ সেৱা চেৱা কৰি এতিয়া ঘৰত যাওঁ বুলি ভাবিলোঁ ঘৰতে যাওঁ আৰু যিহেতু সেৱা কৰি ল'লোঁ এতিয়া ঘৰত যাওঁ আৰু ঘৰতো এইফালে শিৱ পূজা কৰি আছে এইফালে মোৰ লগত আহিছে মোৰ লগ কৌস্তৱ আৰু মা আহিছে আৰু এনেকৈ এতিয়া আমি যাই থাকোঁ আৰু এতিয়া এইখিনি আৰু নেৰখোঁ একদম ঘৰত যাই ভিডিঅ'টো দেখুৱাম হৈছে ব'লক যাই আছোঁ গাইছ আজি আমাৰ এই গাঁৱতো শিৱৰাত্ৰি কিবা কিবি কৰিব পূজা বাৰু নকৰে এইফালে শিৱৰাত্ৰিৰ কাৰণে এইফালে এয়া খানা বনাই আছে কি খুৱাব সেয়া বনাই আছে আৰু ইয়াতে তিৰোতা মানুহবোৰে ইয়াতে নাম চাম ধৰি আজি শিৱৰাত্ৰি পালন কৰিব চাওকচোন আমাৰ এই বিল্ডিং এইটো মন্দিৰ বনাই আছে যেতিয়া হ'ব বাৰু এতিয়া মই এটা ফুল ভ্লগ আনিম এই মন্দিৰটোৰ ওপৰত আৰু আজি এই ভিডিঅ'টো ইমানতে দিয়া পিছে আৰু বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম